guys, welcome back to my YouTube channel. আজি মই হোষ্টেললৈ আহিলোঁ ঘৰৰ পৰা। আজি হৈছে শুভ জন্মাষ্টমী, ভাদৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন। গতিকে এই দিনটোত আমাৰ হোষ্টেলত আমাৰ আজি জন্মাষ্টমী অনুষ্ঠিত কৰা হৈছে। মোৰ অকণমান যোৱা দেৰিয়ে হৈছে, মানে মই ঘৰৰ পৰা আহিলোঁ মেলিলোঁ, আৰু আজি মোৰ ভিডিঅ'টো উপভোগ কৰক। बेचैनी गुलाब
আপোনালোকে দেখিলে ইতিমধ্যে আমাৰ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত আমি শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰিলোঁ আৰু এতিয়া আমি আমাৰ ছাত্ৰী নিবাসৰ একেবাৰে টপ ফ্ল'ৰৰ মনিট্ৰেছ মানে আমাৰ লগৰে আৰু টপ ফ্ল'ৰ মনিট্ৰেছ তাইৰ ৰুমত এটি সৰুকৈ মানে অনুষ্টুপীয়াকৈ এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে জন্মাষ্টমী সৰুকৈ মানে পাতিছে ব'লক আমি এইটো এতিয়া উপভোগ কৰোঁ আপোনালোকক দেখুৱাওঁ তাইনো কেনেকৈ সজাইছে তাইৰ ৰুমটো এয়া দেখিছে সুন্দৰকৈ ভগৱান শ্ৰীকৃষ্ণৰ ফটো ৰাখিছে লগতে ৰাধা কৃষ্ণৰ মূৰ্তি আছে আৰু তাই ধূপ চুপ আমাৰ জ্বলি শেষ হ'ল কাৰণ আমি তাৰ তলত শেষ কৰিহে ইয়ালৈ আহিছোঁ দেৰিকৈ ইমান সুন্দৰকৈ ময়ূৰ পাখি ইয়াত সজাই থৈছে বহুত ধুনীয়া লাগিছে ইয়াতো আমি সেৱা এভাগ কৰিলোঁ তাত শেষ আমি যিহেতু শেহতীয়া দিয়ক আপোনালোকে দেখিলে আজিৰ ভিডিঅ'টো মই হোষ্টেলতে আৰম্ভ কৰিলোঁ আৰু আপোনালোকক ধুনীয়াকৈ আমাৰ কেনেদৰে আমি জন্মাষ্টমী উদযাপন কৰিলোঁ তাৰ অকণমান দেখুৱালোঁ ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ বান্ধৱী লিনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টাচ কৰিবলৈ কিন্তু নাপাহৰিব গতিকে বাই বাই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ গুড নাইট